আজি মই যোনটো জেগালৈ আহিছোঁ সেই জেগাটো হয়তো মঙ্গলদৈৰ আধাভাগ মানুহে চিনি পায় আৰু যোনে যোনে দ্য ৰোল ফেক্টৰীত খাই পাইছে তেওঁলোকে মোক এটা কমেণ্ট কৰি জনাই দিব। পিছে মোৰ যে গধূলি হ'লে ইমানে ক্ৰেভিংছ লাগে আৰু হাতত ইমান পইচাও নাথাকে, সেইবাবে মই কম বাজেটত ভাল খানা ক'ত পাই তাকে খুচৰি থাকোঁ। আৰু খুচৰোতে আহি পাই গ'লোঁ মই দ্য ৰোল ফেক্টৰী। ইয়াতে আহিয়ে প্ৰথমতে মই অৰ্ডাৰ দিলোঁ এটা চিকেন ৰোল। পিছে চিকেন ৰোলটো খাই ইমানেই বেছি ভাল লাগিলে, তাৰ লগতে বহুত বেছি হেল্ডি লাগিলে, কাৰণ ইয়াতে তেওঁলোকে কোনো ধৰণৰ ময়দা ব্যৱহাৰ কৰা নাই, গোটেই ৰোলটোতে তেওঁলোকে কেৱল আটাই ব্যৱহাৰ কৰিছে। পিছে আৰু এটা অৰ্ডাৰ দিলোঁ, সেইটো হ'ল চিকেন পাও। পিছে চিকেন পাওটো খায়ো ইমান বেছি টেষ্টি লাগিলে যে মই কোনো এটা বস্তুক কোনো এটাৰ লগত তুলনাই কৰিব পৰা নাছিলোঁ, কাৰণ গোটেইখিনি বস্তু ইমান বেছি ধুনীয়া আছিলে। লগতে বিৰিয়ানী, আৰু বিৰিয়ানী লাভাৰ যোন আছে মইতো তেওঁলোকক কেৱল ক'ম যে আহক দ্য ৰোল ফেক্টৰীত এবাৰ বিৰিয়ানী খাই যাওক, বেলেগ বিৰিয়ানী দোকানৰ কথা আপোনালোকে পাহৰিয়ে যাব। আৰু ইমান এফৰ্ডেবল প্ৰাইচত তেওঁলোকে খানা প্ৰভাইড কৰি আছে, আমিনো কিয় এনেই মিছ কৰোঁ। সেইবাবে কৈছোঁ এদিন আহিব, ৰাস্তাৰ কাষতে হয়, অকণমান ৰৈ মেলি খাই যাব। লগতে মোক কমেণ্ট কৰিব নাপাহৰিব দেই যে আপোনালোকে খাই উঠি কেনেকুৱা পালে।